হাই ফ্ৰেণ্ডছ, আমি মাজুলীলৈকে গৈ আছোঁ। আপোনালোকে ভাবিছে ইমান দেৰি কি হৈছে? আজি বিৰাট সমস্যা। ৰাতিপুৱাৰ পৰা মোৰ ৰুমত কাৰেণ্ট নাই আৰু মোবাইলটো চাৰ্জ কৰিব নোৱাৰিলোঁ। মনোজৰ মোবাইলত অলপ মানে কাৰেণ্ট মানে চাৰ্জ আছে আৰু এই আমি হেৰি কৰিছোঁ আৰু এতিয়া চাৰ্জ দি লৈছোঁ। ৰাতিপুৱা একচুৱেলি মোৰ আপোনালোকে জানে মই শিক্ষকতা কৰোঁ, মোৰ দায়িত্বও থাকে। আজি যিহেতু শনিবাৰ, মই ডিউটি সমাপ্ত কৰি আহিছোঁ। এতিয়া দিনৰ 12:30 বাজিছে আৰু মই 12 বজাত ওলাইছোঁ। একদম ওলাওঁতে বহুত দেৰি হৈ গ'ল আমাৰ। মই আপোনালোকক এই দেখুৱাইছোঁ, এইটো মনোজ আমাৰ ফটো উঠা লোকেশ্যন চাই আছে সি। আৰু এয়া চাওক আপোনালোকে, আমাৰ বাইকখন ইয়াত ৰখাই থৈ লৈছোঁ। আমি জাষ্ট ওলাইছোঁ, পুলিচ ট্ৰেইনিং কলেজ পাৰ হৈছোঁ দেৰগাঁৱৰ পৰা। আৰু নেঘেৰিটিং শিৱ মন্দিৰ পাৰ হৈছোঁ। পাৰ হৈ আহি আমি এখন চাহ বাগিচাত আমি ইয়াত আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ভিডিঅ'টো খুব ভাল লাগিব। আজি মাজুলীলৈকে যাম আৰু ৰাতি আমি ৰাস চাম। খুব মানে ভেৰি এক্সাইটেড হৈ আছোঁ। ডি গোবিনে মেছেজ কৰিছে ক'ত আছ বুলি। আৰু বলক আমাৰ লগত যাওঁ এতিয়া ৰাস চাবৰ কাৰণে। চাওক কিমান সুন্দৰ চাহ বাগানৰ মাজত আমি এইটো ঘৰত বহি আছোঁ। এইটো কি ঘৰ বোলে, এতিয়া পাত চাতবোৰ আনি ইয়াত থয় আৰু ইয়াত শ্ৰমিকবিলাকে মাজে মাজে জিৰণি লয়। খুব ধুনীয়া সৰু অকণমানি ঘৰ এটা, আৰু ইয়াত এই বাঁহৰ এনেকৈ বহাৰ এয়া চাওক, মনোজে কি সুন্দৰকৈ বহি আছে। খুব সুন্দৰ পৰিৱেশ, ইমান নেচাৰেল বিউটি হয় ন। আপোনালোকে মানে আহিব ইয়াত কেতিয়াবা, আহিলে খুব ভাল লাগিব। নেঘেৰিটিং শিৱ মন্দিৰতো আহিব আপোনালোকে চাবৰ কাৰণে। ইয়াত পুলিচ ট্ৰেইনিং কলেজ আছে, এইখনো চাব পাৰিব আপোনালোকে। বহুত যোৰহাটত ঢেকীয়াখোৱা নামঘৰ আছে, গোলাঘাটত আঠখেলীয়া নামঘৰ আছে, আৰু কাজিৰঙাখন আপোনালোকে পাবই গোলাঘাটত খুব সুন্দৰকৈ। অত্যন্ত বহুত বেছি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, মনোৰম পৰিৱেশ। ঠিক আছে, আপোনালোকে চাই থাকিব। আমি নিমাতীঘাট পামগৈ আৰু আধা ঘণ্টা লাগিব। আধা ঘণ্টা পিছত নিমাতীঘাট পাম। নিমাতীঘাটৰ পৰা আমি ফেৰীত আমাৰ টিকেট আছে আৰু আমি গুচি যাম কমলাবাৰী ঘাটলৈকে। তো 400 meters, turn left onto Nimatighat Jorhat Road, Nimatighat Road. Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for the meaning. Now we show. মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ Coming to winning. বেলেগ অনুভৱ, এই অনুভৱটো আপোনালোকে আহিলেহে গম পাব। আপোনালোকে আহক, ৰাসৰ সময়ত মাজুলীলৈকে আহিব লাগে। হাই ফ্ৰেণ্ডছ, আমি আহি গুগল মেপটোৰ লোকেশ্যন ভুল হৈ গ'ল আমাৰ। আহি আমি বেলেগ ঠাই পাই গ'লোঁ। এতিয়া আকৌ গোবিনক ফোন কৰিছোঁ, সি ধুনীয়াকৈ আমাক গুগল মেপৰ লোকেশ্যন দিলে। ইয়াত আমি গোবিনৰ ষ্টুডেণ্ট লগ পাইছোঁ। তোমাৰ নামটো কোৱা? বিশ্বনাথ পেগুক লগ পালোঁ। বিশ্বনাথ পেগুৱে গোবিনক চিনি পায় আৰু ক'লে যে তাৰ ঘৰটো মানে আহি আছে। এতিয়া তাৰ ঘৰৰ পিছফালেহে ওলালোঁ। কুঁহিয়াৰ কামুৰিছোঁ। অলপ তই অলপ লৈ ল অলপ। ৰ'বা গোবিনে ফোন কৰি আছে ৰ। গোবিন, হেল্ল'। গ'ল কাটা, ফোনে কটা গ'ল। ইহঁতৰ গোবিন দাসৰ ডি গোবিনৰ ষ্টুডেণ্ট হয়। কুঁহিয়াৰ মনোজে কুঁহিয়াৰ কামোৰ দিব এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ।
এতিয়া গোবিনৰ ঘৰটো কেনেকৈ পাওঁ তহঁতে ভিডিঅ'টো কমেণ্ট কৰিবি হা লাইক কৰিবি দেই ইউটিউব চেনেলটোৰ নামটো কৈ দিওঁ তহঁতক তই নামটো লজিকেল মাইণ্ড ইউটিউবত তোমাৰ নামটো ক অমূল্য পেগু কি পঢ়ি আছা ক্লাছ 8ত পঢ়া গোবিনে ফোন কৰিছে হেল্ল' আমি ৰৈ আছোঁ ইয়াতে গৈ আছোঁ ৰঘুৰি এই ট্ৰেক্টৰবিলাক চলি আছে ন মেইন ৰাস্তাৰ পৰা সোমাই আহিলোঁ আমি এইটো গাঁৱৰ ৰাস্তাটোলৈকে সোমাই আহিলোঁ ৰাস্তা যে বনাই আছে আহি যায় কুঁহিয়াৰণীবিলাক যে আছে কুঁহিয়াৰৰ খেতিবিলাক যে আছে অঁ মেইন ৰাস্তালৈ যাব লাগিব ঠিক আছে অ'কে গৈ আছোঁ অঁ ফাইনেলি আমি গোবিনক পাই গ'লোঁ আহি কথাটো হ'ল কি গোবিনে যিটো লোকেশ্যন পঠাইছিলে সেই লোকেশ্যনটো ওলালগৈ গোবিনৰ ঘৰ পাৰ হৈ বহুত দূৰলৈকে এটা নতুনকৈ বনাই থকা ৰাস্তা একদম মানে আমি কোনোমতেহে ধূলিত গৈ পালোঁ পাই আমি গোবিনৰ ষ্টুডেণ্ট কেইজনমান পালোঁ আপোনালোকে দেখিছে ভিডিঅ'টোত তো সিহঁতে কুঁহিয়াৰ দিলে খালোঁ খাই গোবিনে পালোঁ গোবিন কচোন কথাটো কি হ'ল মানে মই যিটো লোকেশ্যন দিছিলোঁ লোকেশ্যনটো একদম প্ৰপাৰ লোকেশ্যনতকৈ অকণমান আঁতৰ হোৱাৰ কাৰণে মই তাক মেছেজ কৰি মই বোলো কৰ্টিপাৰ মিনি PHC ডেষ্টিনি সেইটোত মাৰি দিবি সি নামাৰিলে 2 নম্বৰ কথা মই ক'লোঁ যে গড়মূৰ তিনিআলিৰ পৰা 12 কিলোমিটাৰ অহাৰ পাছত ফোন কৰিবি সি সেইটোও নকৰিলে আৰু ৰাতিপুৱাৰ পৰা মোক কম জ্বালা যন্ত্ৰণা দিছেনে প্ৰথম ৰাতিপুৱা ফোন কৰিলোঁ ফোন ছুইচ অফ তাৰপৰা 2 ঘণ্টামান ফোন ৰিচিভ কৰা নাই মেছেজ ৰিপ্লাই কৰা নাই সেইকণ কষ্ট নিজে খাব লগা হোৱাৰ কাৰণে বাৰু নতুন অভিজ্ঞতা মনোজ কেনেকুৱা লাগিলে নতুন ভাল লাগিল একচুৱেলি পূৰা কুঁহিয়াৰ আৰু কি মাজুলী মানে কি হয় নৰ্মেলি আমি বেলেগৰ আহিলে হয়তো কমলাবাৰীৰ পৰা গড়মূৰৰ পৰা ঘূৰি যোৱা যায় আমি একদম ভিতৰত সোমাইছোঁ আহি আমাৰ ৰাহুল শৰ্মা যাবৰ কাৰণে ৰাসত যাবৰ কাৰণে ড্ৰেছ কৰি আছে বৰ্তমান পূৰা ৰাসত যাবৰ কাৰণে ড্ৰেছ কৰি আছোঁ কিন্তু মই বিবাহিত পুৰুষ মোৰ ড্ৰেছৰ লগত ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু আপোনালোকে দেখা পালে গম পাব মনোজে একদম দামাম নাম্বাৰ 1 হৈছে তাৰ কাৰণে প্ৰয়োজন দিয়কচোন বাৰু এইটো আপোনালোকে জানে মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁ ক'ৰবাত সেই মাজুলীত দুখ পোৱা ছোৱালীজনী পায়ে যাওঁ নেকি জুবিন দাই যে কৈছিলে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে মনোজে কৈছে এতিয়া দুখ পোৱা ছোৱালীজনী যদি সি পায় সি দুখটো অলপ মুখিমুখ কৰিব পাৰিলেহেঁতেন কাটিছে নেকি এইখন নাই বিয়া হোৱা মানুহ নহয় কলিয়া দেখোন বিয়া হোৱা মানুহ কলিয়া দেখোন একো নাই বিয়া হোৱা মানুহ একচুৱেলি মানে কি যোৱা বছৰে মাফলাখন লৈছিলোঁ এতিয়া যোৱা বছৰৰ পিছত আজি আনিছোঁ দেখা পিছত ফাটি আছে আৰু আমি বিয়া নোহোৱাৰ কাৰণে আমাৰ হাতত আৰু এক্সট্ৰা থাকে তাৰমানে এইখন লৈ ল'লোঁ আমাৰ লগত এক্সট্ৰা আৰু থাকে ন থেংক ইউ প্ৰয়োজন হৈ যায় ন বহুত ধন্যবাদ মানে ঠিকে আছে বিয়া নোহোৱা মানুহ যিহেতু আৰু নতুন মনত লাগিব কাৰণ এইখন মাফলালৈ তোৰ বহুত ফটো ফেচবুকত আহি গৈছে সেইকাৰণে নতুন লাগে যাবি আৰু দেই যাবাৰ সময়ত এইখন লৈ যাওঁ বুলি নকবি তই আচ্ছা ঠিকে আছে বাৰু আৰু ঠিকে আছে দিয়ক ব'লক আৰু মাজুলীত ৰাস চাওঁ যায় আজি আমাৰ মাজুলী ভ্ৰমণৰ তৃতীয়টো খণ্ডত আপোনালোকে মাজুলীৰ ৰাস উপভোগ কৰিব